Hello guys, welcome to my channel. আজি মই বনাব লৈছো কয়লাৰ মাংসৰ লগত কুমৰা চ আপোনালোকে চাব আৰু ভিডিওখন হেকলৈকে তেন্তে বনাই হওক আজি ৰেচিপিখন। এতিয়া মই বনাম আৰু আঞ্জাখিনি ইয়াতে লগাইছো মই পিয়াজ ডাঙৰ সাইজৰ এটা কাটি থৈছো। এতিয়া মই লগাইছো ডাঙৰ সাইজৰ পিয়াজ এটা। পিয়াজটো গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম। ইয়াতে এতিয়া মই মাংসখিনি লগাই দিম আৰু এতিয়া মই লগাই দিম হালধি নিমখ। মই মাংসখিনি ঢাকি কিনি ভালকৈ ভাজি ল'ম মিডিয়াম ফ্লেমত। আমাৰ মাংসখিনি ভাজি পুৰা তেল ওলাই গ'ল আৰু ইয়াতে লগাম জলকীয়া আৰু আদা নহৰু আৰু অলপমান এইটো ভাজি ল'ম কাৰণ আদা নহৰুটো কেঁচা গোন্ধটো যাতে গুচি যায় ভালকৈ। মই মিডিয়াম ফ্লেমতে ভাজি আছোঁ মাংসখিনি আৰু এতিয়া 5 মিনিটৰ কাৰণে ঢাকি কিনি সিজাই ল'ম। আৰু এই আমাৰ মাংসখিনি 5 মিনিটৰ পাছত হৈ গ'ল আৰু ইয়াতে লগাই দিম কাটি থোৱা কুমুৰা। চব্জিখিনিৰ লগতে মছলা কেইটামান লগাম। জিৰা আৰু ধনিয়া 1 চামুচমান, জালুক আধা চামুচমান। আৰু এতিয়া ভালকৈ মিলাই কিনি আৰু অলপ সময়ৰ কাৰণে সিজাই ল'ম কাৰণ চব্জিখিনি ভালকৈ সিজিব দি কিনি তাৰ পাছতে পানীখিনি ঢালিম। মিডিয়াম ফ্লেমত মাংসখিনি যদি এনেকৈ বনাই ন তেতিয়া খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া মই আৰু চব্জিখিনি সিজালৈকে ঢাকি কিনি ভাজি ল'ম। আমাৰ চব্জিখিনিও আধা সিজা হৈ গৈছে আৰু অকণমান মই 5 মিনিটৰ কাৰণে সিজিব দিম, তাৰ পাছতহে পানীখিনি ঢালি দিম। আৰু আমাৰ চব্জিখিনি পানী ঢালিবৰ সময় হ'ল। এতিয়া মই ইয়াতে গৰম পানী ঢালি দিছোঁ জোখ অনুসাৰে। আৰু এতিয়া ঢাকিনি ভালকৈ উতলিবলৈ দি আমাৰ চব্জিখিনি উতল আহিলে আৰু গ্ৰেভিটো আৰু অকণমান কমাম, অলপমান বেছি হৈছে আৰু উতলিব দি ল'ম গ্ৰেভিটো ডাঠ হোৱালৈকে। আৰু আমাৰ চব্জিখিনি হৈ গৈছে আৰু গ্ৰেভিখিনি ধুনীয়াকৈ ডাঠ হৈ আহিলে আৰু সেয়া আমাৰ আজিৰ চিকেন এণ্ড কুমুৰাৰ ৰেচিপিখন তৈয়াৰ হৈ গ'ল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট